আমি সৰুৰে পৰা শুনি আহিছোঁ যে গছ থাকিলেহে মানুহ থাকিব। ডাঙৰ হৈ ইয়াৰ সত্যতাও জানিছোঁ, কিন্তু গছ বৃদ্ধি হোৱা দেখা নাই আৰু গছ বৃদ্ধি কৰিবলৈ চেষ্টাও কৰা নাই। গছ কাটি তহিলং কৰাৰ খবৰহে সদায় পাই আহিছোঁ আৰু নিজে দেখিছোঁ। দিল্লীত আজি কি ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে আমি সকলোৱে দেখিছোঁ আৰু ভুগিছোঁ। আমি আলোচনাও কৰিছোঁ, ভয়ো খাইছোঁ আমাৰ কি হ'ব, ভৱিষ্যত প্ৰজন্মৰ কি হ'ব বুলি। কিন্তু ভয় খোৱাতে আমাৰ কৰ্তব্য শেষ কৰিছোঁ। মই আজি আপোনালোকক গছৰ বিষয়ে অলপ অন্য ধৰণৰ কথাহে ক'বলৈ লৈছোঁ। কথাবোৰ অতি প্ৰয়োজনীয় বুলি ভাবিছোঁ। এই বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোক সকলোকে মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জনাইছোঁ আৰু দীপাজ এষ্ট্ৰলজি চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। লগতে কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ নতুন ভিডিঅ' আহিলেই আপোনালোকে পাই যাব। গছে যে কেৱল প্ৰাকৃতিক পৰিৱেশেই সুন্দৰ কৰে আৰু পৰিষ্কাৰ কৰে তেনে নহয়। আধ্যাত্মিক দৃষ্টিৰেও গছ অতি গুৰুত্বপূৰ্ণ। গছ ৰুই আৰু নিয়মীয়াকৈ গছৰ প্ৰতিপালন কৰিলে ঘৰৰ বাস্তুদোষ নাশ হোৱাৰ লগতে প্ৰতিপালন কৰোঁতাৰ গ্ৰহদোষো নাশ হয়। গছৰ পাত, শিপা আদি ব্যৱহাৰ কৰি মূল্যৱান ৰত্নৰ সমানেই ফল লাভ কৰিব পৰা যায়। অৱশ্যে ইয়াৰ অৰ্থাৎ গছ ৰোৱাৰ আৰু শিপা বা গছৰ মূল তুলি ধাৰণ কৰাৰ সম্পূৰ্ণ নিয়মবোৰ মানিলেহে আধ্যাত্মিক দৃষ্টিৰে শুভ ফল লাভ কৰা সম্ভৱ। তাকে নকৰি ঘৰৰ যিকোনো দিশত গছ ৰুলে বা যিকোনো সময়ত যেনে তেনেকৈ গছৰ শিপা তুলি আনি ধাৰণ কৰিলে ফল নাপাব আৰু প্ৰাকৃতিক পৰিৱেশ বা বায়ু পৰিষ্কাৰ হ'লেও বাস্তুদোষ নাশ নহৈ দোষৰ উৎপত্তিহে হ'ব পাৰে। দোষ বা বেয়াবোৰৰ কথা পিছত কেতিয়াবা আলোচনা কৰিম। আজি আধ্যাত্মিক বা বাস্তুশাস্ত্ৰৰ দৃষ্টিৰে কিছুমান গছৰ উপকাৰিতাৰ বিষয়েহে আলোচনা কৰিম। প্ৰথমে আহোঁ তুলসী গছৰ কথালৈ। সকলো মানুহৰ ঘৰতেই তুলসী গছ থাকেই আৰু হিন্দু ধৰ্মাৱলম্বীসকলে তুলসীক পূজাও কৰে। তুলসীৰ 3টা পাত নিয়মীয়াকৈ খালী পেটত খালে শৰীৰত বহুতো বেমাৰৰ বীজাণুৱে আক্ৰমণ কৰিব নোৱাৰে। মধুমেহ ৰোগত ইনচুলিন লোৱাসকলৰ বাবে তুলসী অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে। হৃদয় স্বাস্থ্যৱান কৰি ৰাখিবৰ বাবে তুলসীৰ পাত খাব লাগে। জ্বৰ, পানীলগা, কাহ আদি ৰোগতো তুলসী পাত আৰু ৰস উপকাৰী। আয়ুৰ্বেদেও তুলসী সৰ্বশ্ৰেষ্ঠ ঔষধ বুলি মানি লৈছে। আধ্যাত্মিক দৃষ্টিৰে চাবলৈ গ'লে তুলসীৰ পৰা সকলো সময়তে ধনাত্মক শক্তি নিৰ্গত হয়, যি শক্তিয়ে তুলসী থকা ঠাইৰ পৰা সকলো প্ৰকাৰৰ ঋণাত্মক শক্তি আঁতৰ কৰি ঠাইখিনি পবিত্ৰ কৰি তোলে। তুলসী ভগৱান বিষ্ণুৰ প্ৰিয়, সেয়ে তুলসী ৰুলে আৰু প্ৰতিপালন কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় আৰু ভগৱান বিষ্ণু সন্তুষ্ট হ'লেই বৃহস্পতি গ্ৰহ সন্তুষ্ট হয়। শিক্ষা, জ্ঞান, বিবাহ, সন্তান, ধন আদিৰ কাৰক বৃহস্পতি গ্ৰহ সন্তুষ্ট হ'লে ঘৰ এখনৰ প্ৰায় সকলো সমস্যাই অন্ত পৰে। বুধ গ্ৰহৰ দশা অন্তৰ্দশাতো তুলসীয়ে বুধৰ অশুভ ফলৰ পৰা ৰক্ষা কৰে। ৰাতি শুওঁতে গাৰুৰ তলত তুলসীৰ পাত ৰাখি শুলে বা মূৰৰ শিতানত তুলসীৰ পাত ৰাখিলে দুঃস্বপ্ন নেদেখে। মানসিক চিন্তা, টেনচন আদি লাহে লাহে শেষ হৈ মন শক্তিশালী হৈ উঠে, মনলৈ ধনাত্মক চিন্তাৰ প্ৰৱাহ হয়। ঘৰৰ চাৰিওদিশে তুলসী গছ ৰুলে আৰু তুলসী পাত তিয়াই ৰখা পানী ঘৰত ছটিয়ালে ঘৰৰ বাস্তু দোষ কিছু পৰিমাণে নাশ কৰিব পৰা যায়। বিভিন্ন তান্ত্ৰিক কাৰ্যতো পাপনাশক আৰু মুক্তিদায়ক বুলি বিশ্বাস কৰা তুলসী ব্যৱহাৰ কৰা হয়।
মঙ্গলবাৰে ৰাতিপুৱা তুলসী গছত পানী দিলে মঙ্গল গ্ৰহৰ অশুভ ফল নাশ হয়। গামলা বা টাবত বুধবাৰে তুলসী ৰুই নিয়মীয়াকৈ পানী দিলে বুধ গ্ৰহৰ শুভ ফল লাভ কৰিব পাৰি। বাৰীত কোন চাইডে বা কোন দিশত ঘৰৰ কোন দিশে তুলসী গছ ৰুব তাৰো কিছুমান নিয়ম আছে, সেইবোৰৰ বিষয়ে বহলাই কেতিয়াবা আলোচনা কৰিম। বাৰীত নৰসিংহৰ গছ থাকিলেও শনি ৰাহু কেতুৰ অশুভ ফল খণ্ডন হয় বুলি জ্যোতিষ শাস্ত্ৰত কোৱা হয়। নৰসিংহৰ গছ মানে আপোনালোকে সকলোৱে বুজি পাইছেই চাগে। আমি অসমীয়া মানুহে নৰসিংহৰ জোল খাই খুব তৃপ্তি লাভ কৰোঁ। শৰীৰৰ বাবেও নৰসিংহ খুবেই উপকাৰী। জবা ফুলৰ গছ থাকিলেও ঘৰ এখনৰ সৌন্দৰ্য বৃদ্ধি হয়। জবা ফুল আৰু ইয়াৰ পাত সৌন্দৰ্য চৰ্চাৰ বাবেও প্ৰয়োজনীয়। পূজাৰ বাবেও ইয়াৰ ব্যৱহাৰ হয়। বিশ্বাস কৰা হয় যে ঘৰৰ দক্ষিণ দিশত জবা ফুলৰ গছ থাকিলে সেই ঘৰত জন্ম হোৱা সন্তানৰ মাংগলিক দোষ থাকে বা মাংগলিক হৈ জন্ম লাভ কৰে। কিন্তু ঘৰৰ সন্মুখত বা পূব দিশত জবা ফুলৰ গছ ৰুই প্ৰতিপালন কৰিলে সৌন্দৰ্য বৃদ্ধিৰ লগতে মংগল গ্ৰহৰ দোষ খণ্ডন হয়। কলগছ সকলোৱে জানে কিমান উপকাৰী হয় কল। কল খালে শৰীৰৰ দুৰ্বলতা দূৰ হয়। কলৰ সৰু পুলি যাক আমি পচলা বুলি কওঁ, সেই পচলা আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। আধ্যাত্মিক বা জ্যোতিষৰ দৃষ্টিৰে চাবলৈ গ'লেও কলগছত ভগৱান বিষ্ণুৱে বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে বৃহস্পতিবাৰে কলগছত সেৱা পূজা কৰা আৰু পানী ঢলা নিয়ম হিন্দু ধৰ্মত প্ৰচলিত হৈ আছে। আপোনালোকেও ঘৰত কলগছ ৰুই সদায় নোৱাৰিলেও অন্ততঃ প্ৰত্যেক বৃহস্পতিবাৰে পানী ঢালিবচোন। বৃহস্পতিৰ দশা অন্তৰ্দশা চলি আছে যদি বা ধনৰ অভাৱত ভুগি আছে যদি নিশ্চয় ভাল ফলাফল লাভ কৰিব। বিবাহৰ ক্ষেত্ৰত থকা বাধাও লাহে লাহে দূৰ হ'ব। আকন গছ নিশ্চয় সকলোৱে চিনি পায়। ঘৰত বা চৌহদত আকন গছ থকাও শুভ বুলি জ্যোতিষত বিশ্বাস কৰা হয়। যি ঘৰত আকন গছ থাকে সেই ঘৰত বাস কৰা লোকসকলৰ আত্মবিশ্বাস ক্ৰমান্বয়ে বৃদ্ধি হয়। আকন গছ থাকিলে তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰাও ঘৰখন বাচি থাকে। আকন কেইবাবিধো আছে, তাৰ ভিতৰত বগা আকন বেছি উপকাৰী। পাৰিজাত ফুল থাকিলেও ঘৰ এখনৰ সকলো ধৰণৰ দৈব্য দোষৰ অন্ত পৰে। সেইদৰে জেতুকা, অশোক ফুল, নয়নতৰা, অপৰাজিতা আদি সৰু সৰু গছবোৰো বায়ু পৰিষ্কাৰ কৰি ঘৰ আৰু অঞ্চলটোত প্ৰদূষণমুক্ত কৰিবৰ বাবে অতি প্ৰয়োজনীয়। কিন্তু এই সৰু সৰু গছবোৰতকৈ ডাঙৰ গছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত বেছি সহায়ক আৰু বেছি প্ৰয়োজনীয়। কিন্তু সকলো গছ চৌহদৰ ভিতৰত থাকিলে অসুবিধা বেছিহে হ'ব। সেয়েহে সৰু সৰু গছবোৰ ৰুই প্ৰতিপাল কৰিবলৈ লওকচোন। দেখিব আপোনাৰ জন্মচক্ৰৰ অশুভ গ্ৰহবিলাকে আপোনাক লাহে লাহে শুভ ফল দিবলৈ লৈছে। ঘৰখনত যদি কাৰোবাৰ মাংগলিক যোগ আছে আৰু আপুনি টকা খৰচ কৰি তাৰ প্ৰতিকাৰ কৰি নোৱাৰা বাবে দুশ্চিন্তাত ভুগি আছে, তেন্তে ঘৰত এটা নিম পুলি ৰুৱক। নিয়মীয়াকৈ পুলিটোত পানী দিয়ক, প্ৰতিপাল কৰক। লাহে লাহে দেখিব মাংগলিক দোষটো মাংগলিক যোগলৈ পৰিৱৰ্তন হ'ব। আপোনাৰ হাতলৈ টকাও আহিব। ঘৰৰ প্ৰদূষণো নাশ হ'ব। তাৰ পাত বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আপুনি আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলে বিভিন্ন ৰোগৰ পৰাও আৰোগ্য লাভ কৰিব পাৰিব। ডাঙৰ গছৰ ভিতৰত আন এবিধ অতি উপকাৰী গছ হৈছে আমলখি গছ। আমলখিৰ উপকাৰিতাৰ কথা আপোনালোকক ক'বই নালাগে, কিন্তু আপোনালোকে হয়তো নাজানে যে আধ্যাত্মিক দৃষ্টিৰেও আমলখি আৰু আমলখিৰ গছ অতি গুৰুত্বপূৰ্ণ। আমলখিও বিষ্ণুৰ অতি প্ৰিয় গছ। আমলখি গছত ভগৱান বিষ্ণুৱে বাস কৰে
আৰু য'ত ভগৱান বিষ্ণুৱে বাস কৰিব তাত লক্ষ্মী আইটো থাকিবই। সেয়েহে যি মানুহৰ ঘৰত আমলখিৰ গছ থাকে সেই ঘৰত বাস কৰা লোক ধনৰ অভাৱত নপৰে। গতিকে আজিয়ে এটা আমলখিৰ পুলি ৰুই প্ৰতিপালন কৰিবলৈ লওক। আম হিন্দু ধৰ্মৰ বাবে কিমান পবিত্ৰ গছ সেইটো আৰু নকলেও হ'ব নিশ্চয়। ফলৰ ৰজা আম যিদৰে অতি সুস্বাদু সেইদৰে শৰীৰৰ বাবে অতি উপকাৰীও। আমৰ পাত আৰু ডাল পূজা পাতল হোম যজ্ঞ আদিত ক'ত ব্যৱহাৰ নহয়। তেনেকৈ আন এবিধ অতি প্ৰয়োজনীয় ফল হৈছে শিলিখা। আধ্যাত্মিক দৃষ্টিৰেও শিলিখাৰ প্ৰয়োজনীয়তা আছে। হোম যজ্ঞ পূজা পাতল আদিত প্ৰয়োজন হোৱা শিলিখা কফ আদি বিভিন্ন বেমাৰৰ পথ্য হিচাপেও ব্যৱহাৰ হৈ আহিছে। ধাৰ্মিক দৃষ্টিৰে অতি প্ৰয়োজনীয় আন এবিধ গছ হৈছে আহঁত গছ। আহঁত গছৰ পাত ডাল আদি বিভিন্ন তান্ত্ৰিক কাৰ্যতো ব্যৱহাৰ হয়। আহঁত গছত পানী দি শনিগ্ৰহৰ ৰোষৰ পৰা হাত সাৰিব পাৰি। কিন্তু আহঁত গছ চৌহদৰ ভিতৰত ৰোৱা উচিত নহয়। আহঁত বহুত ডাঙৰ গছ হয়। ডাঙৰ আহঁত গছত পিত্তই বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়ে আহঁত গছত পানী দিলে আমাৰ পিত্তই অৰ্থাৎ আমাৰ মৃত পূৰ্বপুৰুষসকলৰ আত্মাই পানী খাবলৈ পায় বুলি বিশ্বাস কৰা হয়। আৰু অসন্তুষ্ট পিত্ত বা পিতৃপুৰুষ সন্তুষ্ট হৈ তেওঁৰ উত্তৰ পুৰুষক আশীৰ্বাদ আৰু কৃপা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। বুধ গ্ৰহৰ প্ৰিয় ৰং সেউজীয়া। গছৰ ৰঙো সেউজীয়া। সেয়ে এই সেউজীয়া ৰঙক উৎপাদন কৰা আৰু বৃদ্ধি কৰাত সহায় কৰা ব্যক্তিক বুধ গ্ৰহে কোনো কাৰণতে বেয়া ফল প্ৰদান নকৰে। যদি কথা কওঁতে লাগি ধৰে, কথা ভালকৈ ক'ব নোৱাৰে বা সময়ত উত্তৰ দিবলৈ কথা নোলায়, সজাই পৰাই কথা ক'ব নোৱাৰে, পৰিয়ালৰ কোনো শিশু যদি পঢ়া শুনাত পিছপৰা বা সঠিক আৰু শুদ্ধকৈ লিখা মেলা কৰাত ব্যৰ্থ হয়, তেন্তে সেই ঘৰত নিয়মীয়াকৈ গছত পানী দিয়া বা প্ৰতিপালন কৰা অভ্যাস কৰা উচিত। কাৰণ বুধ বুদ্ধিৰ কাৰক। সেউজীয়া উৎপাদন কৰক, সেউজীয়া বৃদ্ধি হোৱাত সহায় কৰক। বুধ গ্ৰহ আপোনাৰ প্ৰতি প্ৰসন্ন হ'বই। আৰু নিজে ৰোৱা গছৰ সেউজীয়া পাত ছিঙি বুধবাৰে গাই গৰুক খুৱাই চাবচোন। বুধ গ্ৰহৰ কৃপা লাভ কৰাৰ পৰা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে। গছৰ উপকাৰিতাৰ কথা কৈ অন্ত কৰিব নোৱাৰি। ভোকৰ আহাৰ, গৰমৰ ছাঁ, বেমাৰত ঔষধ সকলো আমি গছৰ পৰাই পাওঁ। আনকি উশাহ কণো। গছ থাকিলে চৰাই চিৰিকটিবোৰো থাকিব। আপোনালোকে জানেনে পশু পক্ষীক আহাৰ পানী খুৱাইও গ্ৰহ দোষ আৰু বাস্তু দোষ নাশ কৰিব পাৰি। কিন্তু গছ নাথাকিলে জানো পশু পক্ষীবোৰ থাকিব? আপোনাৰ ঘৰত গছ থাকিলেহে আপোনাৰ ঘৰলৈ পক্ষী আহিব আৰু আপুনি পক্ষীক আহাৰ পানী প্ৰদান কৰি গ্ৰহ দোষ নাশ কৰিব পাৰিব। গছৰ পৰা গ্ৰহ দোষ আৰু বাস্তু দোষ খণ্ডনৰ বিষয়ে বিতংভাৱে জানিবলৈ আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ। যদিহে আপোনালোকে বিচাৰে জনাবচোন আপোনালোকৰ মতামতসমূহ। ধন্যবাদ।